নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া জব ইনফৰমেশ্যন চেনেল জব ইনফৰমেশ্যন অফ আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, নেশ্যনেল হেল্থ কমিশ্যন আছামৰ কাৰণে ৰিক্ৰুইটমেণ্ট ওলাইছে 2019ৰ কাৰণে, আৰু অসমত সৰ্বমুঠ তাৰ কাৰণে 400টা পদ খালী হৈ আছে। চ' আজি মই আপোনালোকক এই ভিডিঅ'টোত এই পদসমূহৰ কাৰণে শিক্ষাগত অৰ্হতা কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, আৰু আপোনালোকে কেনেদৰে এপ্লাই কৰিব, এই সকলোখিনি কথা আজি এই ভিডিঅ'টোত ক'ম। চ' ব'লক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে দেখিছে NHM নেশ্যনেল হেল্থ মিছন আছাম ৰিক্ৰুইটমেণ্ট 2019 ছাৰ্ভিলেঞ্চ ৱৰ্কাৰ 400 পোষ্ট এপ্লাই অনলাইন আৰু 12 পাছ কেন এপ্লাই। আৰু ইয়াৰ এপ্লাই কৰাৰ কাৰণে লাষ্ট ডেট হৈছে 16/2/2019, মানে ফেব্ৰুৱাৰী 16 তাৰিখলৈকেহে আচলতে ইয়াৰ লাষ্ট ডেট আছে। আৰু এইটো আপোনালোকে কেৱল অনলাইনতহে এপ্লাই কৰিব পাৰিব। আৰু মই আপোনালোকক যোনটো পষ্টৰ নাম, মানে পষ্টৰ কথা কৈ আছোঁ, সেইটো আচলতে নাম হৈছে ছাৰ্ভিলেঞ্চ ৱৰ্কাৰ, মানে আচলতে চকীদাৰ হ'ব পাৰে, আৰু ইয়াৰ কাৰণে 400টা পোষ্ট অল আছামত ভেৰিয়াছ ডিষ্ট্ৰিক্টত খালী হৈ আছে। আৰু 4% আচলতে ৰিজাৰ্ভ, 16 পজিশ্যনছ উইল বি ৰিজাৰ্ভ ফৰ PWD কেণ্ডিডেটছ। আৰু PWD কেণ্ডিডেটৰ কাৰণে আচলতে ইয়াত 16টা চিট আপোনালোকৰ ইয়াত ৰিজাৰ্ভ কৰি থ'ব। আৰু এই পষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব 12 পাছ। আপোনালোকে কোনোবা গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা 12 পাছ কৰিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ ইন হেল্থ ছেক্টৰ, মানে আপোনালোকে কোনোবা আগতে তেনেকুৱা হেল্থ ছেক্টৰত কিবা কাম কৰা হ'ব লাগিব। আৰু নহ'লে আপোনালোকে কৈছে যে ইয়াত কৈছে FW ডিপাৰ্টমেণ্ট অফ আছাম এণ্ড হেল্থ ডিপাৰ্টমেণ্ট, আচলতে আপোনালোকে তেনেকুৱা ডিপাৰ্টমেণ্টত কোনোবাই আগতে আচলতে কাম কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ নিৰ্ধাৰিত বয়স সীমা ধৰি দিয়া হৈছে নট লেছ দেন 21, 21 বছৰৰ সৰু হ'ব নালাগিব আৰু 44 বছৰৰ ডাঙৰ হ'ব লাগিব। কিন্তু তাতো কথা আছে, 47 ইয়াৰ্ছ আপোনালোকৰ OBC MOBC কেণ্ডিডেটৰ কাৰণে সীমাবদ্ধ আছে, আৰু 49 ইয়াৰ্ছ SC ST কেণ্ডিডেটৰ কাৰণে আছে। আৰু কৈছে যে ইন কেছ অফ PWD কেণ্ডিডেটছ দ্য এজ ইজ ৰিলেক্সেবল বাই 10 ইয়াৰ্ছ, মানে তেওঁলোকৰ কাৰণে আপোনালোকে 54 ইয়াৰ্ছতো আচলতে PWD কেণ্ডিডেটে তাত এপ্লাই কৰিব পাৰিব। আৰু চাৰ্টিফিকেট অফ SC ST OBC MOBC PWD candidates should have been issued by the appropriate authority. The applicable candidate will have to submit a copy of caste certificate at the time of a Viva Voice examination. আচলতে Viva Voice এক্সামিনেশ্যনৰ টাইমত আপোনালোকে সেই কাষ্ট চাৰ্টিফিকেটখন দেখুৱাব লাগিব, আৰু কাষ্ট চাৰ্টিফিকেটখন এপ্ৰপ্ৰিয়েট অথৰিটিৰ দ্বাৰা আচলতে অথৰাইজড হ'ব লাগিব। আৰু ইয়াত আচলতে দৰমহা কৈছে মান্থলি 15,000 টকাকৈ। আৰু নেশ্যনেল হেল্থ মিছনে যোনখন অৰিজিনেলকৈ আচলতে এডভাৰটাইজমেণ্ট দিছিলে, মই সেইখনো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে যদি আৰু সবিশেষ কিবা তথ্য জানিবলগীয়া আছে, তেন্তে আপোনালোকে তলত মই ডেছক্ৰিপশ্যনত লিংক দি দিম, লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে নতুনকৈ যিসকলে মোৰ চেনেলটো চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।